ভাৰতত প্ৰতিদিনে 11টা অপহৰণৰ ঘটনা সংঘটিত হয়। বৰ্তমানো ভাৰতত মুঠ 3,75,000গৰাকী মহিলা আৰু 90,000জনী কিশোৰী নিৰুদ্দিষ্ট হৈ আছে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ 20% অপহৰণৰ ঘটনা। গতিকে মহিলা ছোৱালী যুৱতী নিৰুদ্দেশ হোৱাটো এটা অতি স্পৰ্শকাতৰ বিষয়। ই কোনো ধেমালি নহয়। লগতে এইখন ভাৰতত প্ৰতিদিনে 46গৰাকী কিশোৰীক অপহৰণ কৰি জোৰ জবৰদস্তি বিয়া কৰোৱা হয়। তাৰ বিপৰীতে বহু মহিলাক কামৰ প্ৰলোভন দি অপহৰণ কৰি কিনা বেচা কৰা হয়, বিয়াত বহিবলৈ বাধ্য কৰোৱা হয় বা বেশ্যাবৃত্তিত জড়িত কৰোৱা হয়। কিন্তু 2023 চনত এনে অপৰাধৰ 18,000টা এনে ঘটনা আছিল য'ত ছোৱালী বা যুৱতীগৰাকী স্ব-ইচ্ছাই ঘৰৰ পৰা গুচি গৈছিল বা পলাই গৈছিল। আৰু কাৰণটো শুনিলে আচৰিত হ'ব। তাৰ কাৰণ আছিল বিয়া। এনে ঘটনাত পৰিয়ালে অপহৰণৰ গোচৰ দাখিল কৰে যেতিয়া মহিলাগৰাকীয়ে নিজৰ পচন্দৰ সংগী বাছি লয় বা নিজৰ জাতি বা ধৰ্মৰ বাহিৰত গৈ বিবাহত বহে। মানে ছোৱালীতকৈ সমাজ আৰু মানুহে কি ক'ব এতিয়াও বহু পিতৃ-মাতৃৰ বাবে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সকলোতকৈ ডাঙৰ কথা। এই ঘটনা মূলতঃ ইউপি আৰু বিহাৰতেই অধিক। মই ক'ব বিচৰা কথাটো কিন্তু অলপমান বেলেগ। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধসমূহৰ সমান্তৰালভাৱে ভাৰতত আন এক সংকটে দেখা দিছে। সেই সংকট হৈছে এতিয়া বহু যুৱতী মহিলা ভাৰতত কম বয়সতে বিয়াত বহিবলৈ সাজু নহয় বা বিয়া নামৰ অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ অনীহা দিনে দিনে বৃদ্ধি পাইছে। মানে এইখন ভাৰতত এতিয়া দুই শ্ৰেণীৰ মহিলা আছে। এক যি পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভিক্টিম, আন যি পুৰুষতন্ত্ৰক মানি ল'বলৈ সাজু নহয়। 18ৰ পৰা 24 বছৰৰ ভিতৰত ভাৰতত সাধাৰণতে ছোৱালীবোৰৰ বিয়া হয়। কিন্তু যোৱা প্ৰায় 10 বছৰত এটা সাংঘাতিক পৰিৱৰ্তন হৈছে। দিল্লী, বেংগলোৰ, হায়দৰাবাদ, চেন্নাই আদি চহৰত চাকৰি-বাকৰি কৰি আৰ্থিকভাৱে সবল মহিলাসকল 30ৰ পৰা 35 বছৰৰ আগতে বিয়াত বহিবলৈ অমান্তি হৈছে। আগৰ দৰে এতিয়া সমাজ, পৰিয়াল বা আৰ্থিক নিৰাপত্তাৰ বাবে মহিলাই বিয়াত বহিবলৈ নিবিচাৰে, কাৰণ তেওঁলোক আৰ্থিকভাৱে শক্তিশালী হৈছে। এই চহৰসমূহত চাকৰি-বাকৰি পৰ্যাপ্ত সুযোগ সুবিধা তেওঁলোকৰ বাবে আছে। গতিকে নিজৰ প্ৰয়োজনৰ বাবে কাৰো ওচৰত হাত পাতিব নালাগে। গৱেষণাই দেখাইছে বিবাহিত ভাৰতীয় মহিলাসকলৰ কৰ্মজীৱনত তেওঁলোকে নিজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো স্বাধীনতা তেওঁলোকৰ হাতত খুব কম থাকে। ভাৰতত প্ৰায় 69% মহিলাৰ মাষ্টাৰ ডিগ্ৰী আছে, মানে তেওঁলোকে MA, MSc কৰিছে, কিন্তু ৱৰ্ক ফ'ৰ্চত মাত্ৰ 20% মহিলাহে আছে। গতিকে এতিয়া কাকো স্বামী দেৱতা নালাগে, তেওঁলোকক লাগে পাৰ্টনাৰশ্বিপ, য'ত কোনেও কাকো শোষণ নকৰে। দুয়োজনে মিলি পৰিয়াল চলাব আৰু ভাত চাহ বনোৱাৰ দায়িত্বও কেৱল মহিলাৰ অকলে নহয়, আৰু পইচা উপাৰ্জন কৰাৰ দায়িত্বও কেৱল পুৰুষৰ নহয়। কিন্তু এই চিন্তাৰ লগত খাপ খাব পৰাকৈ মাক দেউতাক বা সমাজ বা পৰিয়াল সাজু হোৱা নাই। তাতকৈ ডাঙৰ কথা, ল'ৰাবোৰ সাজু হোৱা নাই, কাৰণ তেওঁলোকে নিজৰ মাকে যি কৰা দেখিলে, মানে যিগৰাকী মাক হেজ বিন এ ভিক্টিম অফ পেট্ৰিয়াৰ্কি ফৰ এজেছ, নিজৰ পত্নীকো তেনে হোৱাটো বিচাৰে। চাকৰি কৰি আহিব, আকৌ ঘৰলৈ আহি ঘৰৰ সকলো কাম মহিলাগৰাকীয়ে কৰিব লাগিব বুলি ভাবে, যি আজিকালিৰ ছোৱালীবোৰে মানি নলয়। গতিকে সংসাৰ কৰিবলৈ ছোৱালীবোৰক লাগে আণ্ডাৰষ্টেণ্ডিং বা পুৰুষতান্ত্ৰিক চিন্তাৰ পৰা মুক্ত পুৰুষ, যি বিচাৰি পোৱাটো তেওঁলোকৰ বাবে অতি কঠিন। গতিকে শিক্ষিত মহিলাসকল সন্মুখীন হোৱা বিবাহৰ সংকট আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ভাৰতত দুটা পৃথক সমস্যা নহয়। এই দুয়োটাৰে গুৰি পেট্ৰিয়াৰ্কি, মানে পুৰুষতন্ত্ৰ, যি সলনি হোৱা সময়ৰ লগত সলনি হ'বলৈ সাজু নহয়। গতিকে পিতৃ-মাতৃ, ল'ৰাবোৰ আৰু সমাজখনে নিজৰ চিন্তা সলাব লাগিব। তেতিয়াহে এই মহামাৰীৰ পৰা আমি হয়তো কিছু পৰিত্ৰাণ পাম।